কিচেনতে ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু যিহেতু আজি উৰুকা হয়, উৰুকাৰ বিশেষ হ'ল এইফালে ছাগলী মাংস আছে, লোকেল মুৰ্গী, আৰু এইফালে পিঁয়াজ কাটি থৈছোঁ, ঘৰৰে নতুন আলু কাটি থৈছোঁ, আৰু এইফালে বেঙেনা সৰহকৈ কাটিছোঁ মাছৰ পেটুৰে বনাব, আৰু লোকেল মুৰ্গী বিলাহী আৰু কেপচিকাম দি। এইফালে মায়ে চৌকাত জুই ধৰিছে, মানে বাহিৰত জুই জ্বলাইছোঁ আমি, কাৰণ সৰিয়হ ভাত খাবলৈ খুবেই সোৱাদ হয়। আৰু উৰুকা যিহেতু আজি ইমানকেইখন মানে থাকে আইটেম, গতিকে জুইতে বনাইছোঁ। ইফালে মায়ে মাছ ফ্ৰাই কৰা হৈ গৈছে আধা আধি, আৰু মই ইফালে লোকেল মুৰ্গীটো বনাই আছোঁ। আৰু ইফালে লোকেল মুৰ্গী খুব ধুনীয়া এটা কালাৰ আহিছে, আৰু খাবলৈও বিৰাট টেষ্টি হৈছে চাগে। আৰু এইফালে ছাগলী মাংস বহাই আছে, মায়ে বনাই আছে এইখন। আৰু উৰুকা বুলি ক'লেতো আৰু খোৱাটোৱে মেইন হয়, হয়নে নহয় বাৰু? যিয়ে নহওক বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছে ছাগলী মাংসৰ কি ধুনীয়া এটা কালাৰ আহিছে। আৰু বেছিকৈ মই ভিডিঅ' কৰি থাকিব পৰা নাই, যিহেতু কামতে ব্যস্ত আছোঁ, অলপ কৰি থৈছোঁ। আৰু এইফালে ভাত খাবৰ কাৰণে লৈছোঁ, বেছি লোৱা নাই কাৰণ খাব নোৱাৰোঁ, যিহেতু খায়ে আছোঁ বনোৱাৰ পৰা। আজিলৈ ইমানেই, বাই বাই।